নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ অন্য এটা ব্লগ ভিডিঅ'লৈ। কালি পৰহি চতকী মানে 4-5 দিনৰ পৰা পোৱা নেৰা নেপেৰা বৰষুণ, আৰু এতিয়া মই নেৰা নেপেৰা যদিও বৰষুণ দি আছে তথাপিতো ভিতৰত সোমাই নাথাকোঁ, ওলাই যাওঁ ব'লকচোন মোৰ লগত চাওঁগৈ ক'ত কি হৈছে। ওলাই যাব পৰা নাই মানে মোৰ আছে বাৰু টেম্পুখনো চলাবলৈ যোৱাই নাই মানে বৰষুণ দিলে মানুহ নোলায়, আৰু মানুহ নোলায় কাৰণে টেম্পুখন ৰৈ আছে, ৰখাই থৈ দিছোঁ মানে আছে। আৰু টেম্পুখন ষ্টাৰ্ট কৰি ল'লোঁ, ব'লক এতিয়া এপাক ওলাই যাওঁ। ওলাই আহি বন্ধুসকল পালোহি এই জেগাটুকা। এইটুকা জেগা দেখিছে নাই? এইটুকা মানে নদী, এইখন ধাবা আছে, গাই নদী কিনাৰ বুলি কয়। গাই নদী কিনাৰ পাই গ'লোহি। বেছি দূৰ নহয় মানে আমাৰ ঘৰটো গাই নদী কিনাৰতে বুলি ক'ব পাৰি। আৰু এইফালে এইখন আছে চন্দিমা মন্দিৰ আশ্ৰম বুলি কয়। এইখনে হৈছিলে আশ্ৰমখন, দেখিছে? তাৰপিছত ইয়াত মানে মই ভাড়া মাৰোঁতো টেম্পু চলাই, এখন টেম্পুতে বহি আছোঁ। দেখোন এতিয়া মানুহ দুজনমান অহা কথা আছে, সেইকাৰণে ৰৈ আছোঁ। তো আহি আছে দেখিছে, যিকেইজন আহি আছে এইকেইজনে মানে লৈ যাব লাগে তো অলপ টাউনলৈ। ফাইনেলি বন্ধুসকল এইটো লিখাবালি তিনিআলি পাই গ'লোহি। আছাম থানা বুলি কয় জেগাটুকা। আৰু এই ৰাস্তাটোৰ পৰা আহিছিলোঁ, এই ৰাস্তাটোৱে আমাৰ ঘৰলৈ যায়। 1.5 ঘণ্টামান ৰ'লোঁ, এতিয়ালৈকে ভাড়া পোৱা নাই। আৰু ভাড়া পালেই মানে ঘৰলৈ যোৱা মানুহ পালেই ঘৰলৈ যামগৈ। আৰু ফাইনেলি বন্ধুসকল আকৌ ঘৰ আহি পালোহি। এতিয়া ভাত কেইটামান খাই লওঁ মানে। ভাতজনী ভাত কেইটামান দিয়া, লাইনটোৱে গুচি গ'ল সেই। আৰু এতিয়া বন্ধুসকল মোৰ ভাত খোৱা টাইম আহি গ'ল, আৰু আমাৰ বেটি আৰু মাকে চাই আছে। বন্ধুসকল ভাত পানী খাই উঠিলোঁ, আৰু এই চোতালতে ৰৈ আছোঁ। আৰু আমাৰ এজনী বেটি গাটো ভাল পাইছা নাই? বেটি গা ভাল পাইছা নাই? মোৰ বেটিয়ে গা ভাল পাইছা নাই জানো। বন্ধুসকল এতিয়া অকণমান বাৰী পাছপিনে, ঘৰৰ বাৰী পাছপিনে নহয়, বাৰী পিনে ওলাই আহিলোঁ, আমাৰ বাৰী পিনে। আৰু আমাৰ চুনু বেটি এইজনী দেখিছা নাই আহি আছে। বেটি আহা। আমাৰ চুনু বেটি গাটো ভাল নাই মানে, আৰু মই এইফালে ওলাই আহিলত বাপেক অহা দেখি জীয়েকো পাছে পাছে গুচি আহিছে। আৰু ব্লগ চেনেল বনাই এটাই ভাল লাগে, ভৱিষ্যতে মানে এই চেনেলবোৰ ভিডিঅ'বোৰ আমি চাই পিনি এইটো এটা মনত ভাল লাগে ন। ফটো মাৰি থ'লে যেনেকৈ আগৰ ফটোবিলাক চাই ভাল লাগে এলবামবিলাকত, তো এনেকৈ ব্লগ চেনেল যদি বনাই থওঁ আমাৰ বেটিয়ে ডাঙৰ হ'লে চাব পাৰিব, নহয় জানো? ক'ত গ'লে এইজনী বেটি? আৰু গাটো ভাল পাইছা নাই? পাইছা নাই? নামাতে, গাটো ভাল নাই। আৰু ইউটিউবৰ সেইটো বুলিয়েই মই ইউটিউব ব্লগ চেনেলটো খুলিছোঁ। আৰু ইয়াৰ পৰা যে পইচা পাম, কিবা পাম। আৰু মোৰ যিবিলাক ফ্ৰেণ্ডছ আছে, ফ্ৰেণ্ডবিলাকে দেখিবলৈ পাব, আৰু যিবিলাকে নতুনকৈ ফ্ৰেণ্ড হ'বলগীয়া আছে তেওঁলোকেও দেখি পিনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপুনিও ছাবস্ক্ৰাইব কৰি দিব হা চেনেলটো। তো আপুনিওতো মোৰ ফ্ৰেণ্ডে হয়, তো সকলোৱে যেতিয়া ছাবস্ক্ৰাইব কৰি দিব মনটো অলপ ভাল লাগে মানে। তো ছাবস্ক্ৰাইব কৰি লাইকটো কৰি দিব, আৰু সেইদৰে ব্লগ চেনেল ডেইলি দি থাকিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক ছাবস্ক্ৰাইব কৰি যাব, আৰু লাইক কৰি যাব, কমেণ্ট কৰি যাব। ডেইলি দিম, আৰু 3-4 মিনিটৰ ভিডিঅ' এইটো চাই দিব, তো ভাল লাগে। আৰু যিমান পাৰোঁ ভালকৈ মানে ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু কিন্তু এডিটিং মই সিমান ভিডিঅ'বিলাক নকৰোঁ, চিম্পুল টাইমত আৰু দেখুৱাই যাম, আপোনালোকে চাব। তো আপোনাৰ লগত আজিৰ পৰা আৰু ফ্ৰেণ্ড হ'লোঁ। কিন্তু হ'ব, ঠিক আছে বন্ধুসকল, ৰাখিছোঁ আৰু আজিলৈ। বৰষুণ আনিছে মানে, সেইকাৰণে বাই।